জয় নমস্কাৰ, শ্ৰীকৃষ্ণ, সকলোকে ৰাধে ৰাধে। স্বাগতম জনালোঁ। যোৱা 15 তাৰিখত ৰাস পূৰ্ণিমাৰ দিনাখন আমি আমাৰ সনাতন ধৰ্ম মন্দিৰলৈ গ'লোঁ আৰু তাতে আমি মন্দিৰত শৰাইভাগ আগবঢ়ালোঁ আৰু এইদৰে চাওকচোন, ৰাধা কৃষ্ণ আৰু বিষ্ণু মন্দিৰত শৰাইভাগ আগবঢ়ালোঁ। সঁচাকৈ খুব ভাল লাগিল আৰু অজস্ৰ অজস্ৰ ভক্তৰ সমাগম ঘটিছিল আৰু ৰাতিপুৱা পৰত পতাকা উত্তোলনকে ধৰি কেইবাটাও অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ পাইছিলোঁ আৰু এইদৰে আমি দুটামান কপি তুলি ৰাখিলোঁ। চাওকচোন, মোৰ কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ কেইটামান দৃশ্য এনেকৈয়ে। সঁচাকৈ খুব ভাল লাগিছিলে। অজস্ৰ ভক্তৰ সমাগম ঘটিছিলে সেই মুহূৰ্তটোত। খুব ভাল লাগিছিলে। বিশিষ্ট ব্যক্তি সকলো আহি পাইছিলে সেই মুহূৰ্তত। তাৰপিছত এইদৰে বাহিৰত আমি মন্দিৰৰ ভিতৰত একপি ফটো উঠিলোঁ। তাৰপিছত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আছিলে, তাতে এজন যোগ্য সংবাদদাতাক সম্বৰ্ধনা জনোৱা হৈছিলে। তেওঁৰ নাম হৈছে দুলাল ডেকাদেৱ। সঁচাকৈ ভাল লাগিলে। আলোচনা আছিলে বৰ্তমান সংবাদ মাধ্যমত কেনেকুৱা পৰিৱৰ্তন হৈছে সেই বিষয়ে আলোচনা, আৰু বাহিৰত আমি এনেদৰে প্ৰেছ ক্লাবৰ বাহিৰত একপি ফটো উঠিছিলোঁ। আৰু এয়া হৈছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গ্ল'ৰিয়াছ পাব্লিক স্কুলৰ এনুৱেল ফাংচন আছিলে। তাতো আমি অলপ সময় গৈ পেলাই দেখা দিছিলোঁ। বাহিৰত গণেশৰ মূৰ্তি এটা আছিলে আৰু তাতে আমি এইদৰে অকণমান ফটো উঠিছিলোঁ। আৰু পুনৰ ৰাসলৈ গৈছিলোঁ, ৰাসস্থলীলৈ। ৰাধাকৃষ্ণ, এয়া হৈছে শোভাযাত্ৰাৰ ৰাধাকৃষ্ণ, ইমান মৰম লগা আছিলে আৰু এইদৰে আমি একপি ফটো উঠিছিলোঁ। চাওকচোন কিমান মৰম লগা। এইদৰে মোৰ ব্লগটো সামৰণি মাৰিছোঁ।